নমস্কাৰ, মই দীপাংকৰ সকলোকে স্বাগতম জনাইছো হেল্প অফ দীপাংকৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম কোনসকল ছাত্ৰ-ছাত্ৰীয়ে এইচএছ স্কুটি লাভ কৰিব। লগতে তোমালোকে বহুতে কমেন্ট কৰি সুধি আছা যে ড্ৰপ আউট নাইবা বেটাৰমেণ্ট দিয়া ছাত্ৰ-ছাত্ৰীসকলে এইচএছ স্কুটি লাভ কৰিব নে নাই। লগতে এইটো সুধিছা যে 12 পাছ কৰাৰ পাছত মানে কলেজত এডমিশ্যন নলৈ ITI নাইবা বেলেগ অনলাইন কিবা কোৰ্স কৰি আছো, এতিয়া সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এইচএছ স্কুটি লাভ কৰিব নে নাই এই সকলোখিনি আলোচনা কৰিম এই ভিডিঅ'টোত। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ যোনখন এইচএছ স্কুটিৰ নটিচ দিছিল সেই নটিচখনত উল্লেখ কৰিছে যে ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ যোনটো ডি নম্বৰ পইণ্ট তাত উল্লেখ কৰিছে ষ্টুডেণ্ট ইন দি বেটাৰমেণ্ট এণ্ড ৰিএপাৰেঞ্চ কেটেগৰী আৰ নট ইলিজিবল ফৰ দি স্কিম। মানে বেটাৰমেণ্ট আৰু ৰিএপাৰেঞ্চ দিয়া ছাত্ৰ-ছাত্ৰীসকলে এই বছৰ এইচএছ স্কুটি লাভ নকৰে এইবুলি এই নটিচখনত উল্লেখ কৰিছে। ই নম্বৰ পইণ্টত দিয়া আছে ড্ৰপ আউট ষ্টুডেণ্ট আৰ অলছ' নট ইলিজিবল ফৰ দি স্কিম। এতিয়া ড্ৰপ আউট সকলেও এইবাৰ এইচএছ স্কুটি লাভ নকৰে, যোনটো ই নম্বৰ পইণ্ট তাতো উল্লেখ কৰি দিছে। আৰু জি নম্বৰ পইণ্টত দিয়া আছে ষ্টুডেণ্ট মাষ্ট কণ্টিনিউ দেয়াৰ ষ্টাডি বিয়ণ্ড 10+2। মানে তোমালোকে এইচএছ পাছ কৰি কণ্টিনিউ পঢ়িলেহে এইচএছ স্কুটি লাভ কৰিবা এইবুলি এই নটিচখনত উল্লেখ কৰা হৈছে। তোমালোকে এতিয়া গম পালা যে বেটাৰমেণ্ট দিয়া, ৰিএপাৰেঞ্চ দিয়া আৰু ড্ৰপ আউট দিয়া ছাত্ৰ-ছাত্ৰীসকলে এইবছৰ এইচএছ স্কুটি লাভ নকৰে। এতিয়া আহিল তোমালোকে বহুতে সুধি থকা প্ৰশ্নটো, মানে কমেণ্টটো হৈছে যে 12 পাছ কৰি কণ্টিনিউ পঢ়া নাই, কলেজত এডমিশ্যন নাই লোৱা, ITI পঢ়ি আছো নাইবা অনলাইন কিবা কোৰ্স কৰি আছো নাইবা কিবা লাইন লৈ পঢ়িছো এইবুলি বহুতে সুধি আছে। এতিয়া সেইবিলাক ছাত্ৰ-ছাত্ৰীয়ে এইচএছ স্কুটি লাভ কৰিবনে নাই। যিবিলাকে 12 পাছ কৰি বেলেগ কিবা ITI পঢ়ি আছা নাইবা অনলাইন কিবা বেলেগ লাইন লৈ পঢ়ি আছা সেইবিলাকে স্কুটি লাভ কৰিব। কিন্তু যোনবিলাক ছাত্ৰ-ছাত্ৰীয়ে 12 পাছ কৰি ঘৰতে বহি আছে, একো ITI এডমিশ্যন নাই লোৱা, কিবা লাইন লৈ পঢ়া নাই, মানে 12 পাছ কৰি তেওঁলোকে কলেজ এৰি দিলে, এতিয়া সেইসকলে স্কুটি পাবনে নাই সেইটো কিন্তু ভালদৰে গম নাই পোৱা। কিন্তু যোনবিলাকে ITI কৰি আছা, লাইন লৈ পঢ়ি আছা সেইবিলাকে এইচএছ স্কুটি লাভ কৰিব। আজিৰ ভিডিঅ'টো ইমানেই। যদি এইচএছ স্কুটিৰ কিবা নতুন আপডেট আহে তোমালোকক এই চেনেলটোত মই জনাই থাকিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা।